কণ্ঠশিল্পী ৰূপাঙ্কিতাৰ অলংকিতাৰ জন্মদিনৰ দিনাখনি কোন সতীৰ্থ আহিলে আৰু কোন কোন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আহিল সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ। যোৱাকালি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাঙ্কিতা আৰু অলংকিতাৰ জন্মদিন হৈ গ'ল। উক্ত অনুষ্ঠানত উপস্থিত হয় ৰূপাঙ্কিতাৰ অলংকিতাৰ বহু বন্ধু আৰু অসমৰ কেইজনমান জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে আহি এটা সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয় সন্ধিয়াৰ বেলা। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাঙ্কিতাৰ অলংকিতাৰ গান শুনি আপোনালোকে কেনেকুৱা পায় তলৰ কমেণ্ট বক্সত জনাই দিবলৈ নাপাহৰিব। লগতে পিতৃক দিলে ৰূপাঙ্কিতাৰ অলংকিতাই এক আচৰিত উপহাৰ। লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাঙ্কিতাৰ অলংকিতাই গান পৰিৱেশনো কৰা দেখা গ'ল জন্মদিনৰ অনুষ্ঠানত। ভিডিঅ'টো যদিহে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।